Hello everyone, welcome back to my channel. আজিৰ এই ভিডিঅ'টোত মই অসম জাতীয় বিদ্যালয়ৰ অধীনৰ তোমালোকৰ ক্লাছ 5ৰ অসমীয়া বিষয়ত যি সন্ধিয়া নামৰ পাঠটো আছে এই সন্ধিয়া নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে বলচোন দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। 1 নম্বৰৰ প্ৰশ্নখিনি দিয়া আছে বুজা আৰু লিখা। তাৰে প্ৰথমটো আছে পশ্চিম যোগ আকাশ, পশ্চিম আকাশ। ঠিক তেনেদৰে আমি বাকি কেইটা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। এইদৰে হ'ব নীল যোগ আকাশ, নীল আকাশ। সিংহ যোগ আসন, সিংহাসন। গ্ৰন্থ যোগ আগাৰ, গ্ৰন্থাগাৰ। পূব যোগ আকাশ, পূব আকাশ। 2 নম্বৰৰ প্ৰশ্নখিনিত আছে বাটেৰে গৈ থকা মানুহ, বাটৰুৱা। ইয়াত আমি এটা শব্দত প্ৰকাশ কৰা লিখিব লাগিব। ঠিক তেনেকুৱাকৈ লিখিলে বাকি কেইটাত হ'ব হাতলৈ যোৱা মানুহ, হাতৰুৱা। পথেৰে গৈ থকা মানুহ, পথৰুৱা বা পথিক। ভাগৰত কাটৰ যি, ভাগৰুৱা। 3 নম্বৰ প্ৰশ্নখিনিত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক প্ৰশ্নটো হৈছে গৰখীয়া লৰাবোৰ কেতিয়া ঘৰমুৱা হল। ইয়াৰ উত্তৰত হ'ব সন্ধিয়া ৰঙা বেলিটি ধীৰে ধীৰে গৈ পশ্চিম আকাশত ডুব যোৱাৰ লগে লগে গৰখীয়া লৰাবোৰ ঘৰমুৱা হল। খ নম্বৰ প্ৰশ্নত হ'ব গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে। এই প্ৰশ্নটোৰ উত্তৰত হ'ব সন্ধিয়া সময়ত বলা মলয়া বতাহৰ পৰশ পাই ফুলু ফুলুকৈ থকা গোলাপৰ কলিটিয়ে ৰঙতে আপোন মনা হৈ নাচিবলৈ ধৰিলে। গ নম্বৰ প্ৰশ্নটো হৈছে দবা শংখ ধ্বনি ক'ৰ পৰা বিয়পিছে। উত্তৰ হ'ব গাঁৱৰ দৌলৰ পৰা দবা শংখৰ ধ্বনি বিয়পিছে। 4 নম্বৰৰ প্ৰশ্নখিনিত আছে তলত দিয়া শব্দকেইটিৰে একোটিকৈ বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে তাত আছে ঘৰমুৱা, ৰঙতে বিভুল, দিহাদিহি, ধীৰে ধীৰে বিয়পিল। বলা আমি এই শব্দকেইটাৰে বাক্য ৰচনা কৰো। প্ৰথমটো আছে ঘৰমুৱা। স্কুল ছুটিৰ পাছত বিদ্যাৰ্থীসকল ঘৰমুৱা হয়। ৰঙতে বিভুল, ৰঙতে বিভুলটো আমি বাক্য ৰচনা কৰিলে এনেদৰে হ'ব বসন্ত কালৰ ঋতুৱে প্ৰতিজন অসমীয়াকে ৰঙতে বিভুল কৰে। দিহাদিহি শব্দটো বাক্য ৰচনা কৰিলে এনেদৰে হ'ব যিকোনো অনুষ্ঠানত কামৰ দিহাদিহি অনুসৰি প্ৰত্যেকেই নিজৰ দায়িত্ববোৰ ভগাই লয়। ধীৰে ধীৰে, ধীৰে ধীৰে বলা বতাহ জাকিয়ে মানুহৰ মন প্ৰাণ পুলকিত কৰে। পুলকিত কৰে মানে মানুহৰ মন প্ৰাণ শান্ত কৰি তোলে। তাৰপিছতে আছে বিয়পিল। যোৱাকালিৰ ঘটনাটো বতাহৰ দৰে গোটেই অঞ্চলটোতেই বিয়পি পৰা মানে খবৰটো সকলোৰে মাজত বিস্তাৰিত হৈ পৰা।